আজি অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ কাতি বিহু। পিছে পূৰ্বৰ দৰে এইবাৰ নাই কোনো উলহ মালহ। বানপানী আৰু কোভিডৰ হেঁচাত নিতাল মাৰিছে সকলো। গাঁৱে গাঁৱে শুনা নাই ঢেঁকীৰ শব্দ। ৰোৱনী বোৱনী আইসকলৰ আখলৰ পৰা ওলোৱা নাই ঘিলা পিঠা তিল পিঠাৰ গোন্ধ। তথাপিতো সাজু হৈছে অসমবাসী। বহলোৱাকৈ নোৱাৰিলেও ঘৰে ঘৰে পালিত হৈছে কাতি বিহুৰ ৰীতি নীতি। সন্ধ্যা নামিব, ঘৰে ঘৰে জ্বলিব চাকি, পথাৰো পোহৰাব চাকিৰ পোহৰেৰে। তুলসীৰ তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনুষৰ ধৰে। আমাৰ আশা কাতি বিহুৰ বন্তিৰ আলোকেৰে আঁতৰাব পৃথিৱীৰ এন্ধাৰ। সোণগুটিৰে উপচি পৰক পথাৰ, ভৰি পৰক ভঁৰাল। বাপতি সাহোন বিহুটিৰ এই পবিত্ৰ ক্ষণত নেদেখাজনৰ ওচৰত এয়াই